যেন বহুত বেলেগ বস্তু আছে ধকা এটা দিওঁ ধকা এটা দিওঁ চক কেনেকুৱা ষ্টাইলত থকা চা নতুন ষ্টাইলত আৰু ধুনীয়া হোৱা ঔষধ আনিবি টাইমে টাইমে খাই থাকিবি হ'ব চা মোক আপুনি 6 টকা বাদ দি দিবচোন মোৰ এনেকুৱা ষ্টাইলত ঢকা মাৰি থাকিবচোন মোৰ এইটো ষ্টাইলহে ভাল লাগিছে চা মানুহ মাৰিবা দেই কিন্তু দেখা ভয় খুৱাই আপুনি মানে মই কাহি কাহি মৰি যাম বুলিয়ে কৈছে মৰা কথা ক'ব নাপায় নহয় দেখা থাকা দেই তুমি বেমাৰী দেহাটোৱে বলবম নগলেও ভগৱানে একো দুখ নধৰে বেমাৰী দেহা মানে মোক কিবা বেমাৰ হৈছে
আজি নিচিনাকে নোকোৱা নেমেলাকে আৰু কলৈকো নাযাবি কিন্তু দেই। তুমি মানে মই ক'ৰবাত অকলে অকলে মৰি থাকো বুলি ভয় খাইছা? আবোৱা তুমি কৈছো বোৱাৰী যদি অতিমান কৈছা মৰাটো এইটো খা আৰু অকণ আনো নে লাগিছে এইখিনিতে হৈ খা। একো নহৈছে। তাৰ যে এনেকুৱা কিবা এটা হৈ আছে মই গমেই নাপাওঁ। কিবা জানো খবৰ ৰাখ, ইফালে আকৌ ইনফৰ্ম মাৰি। নাই তাক এনেকৈ এৰি দিব নোৱাৰি, কিবা এটা কৰিব লাগিব। সেইকেইটা আৰু মই ডাক্তৰৰ লগত আলোচনা কৰিয়ে আছো। যেনেকৈ নহওক যেনেকৈ নহওক তাক ভাল কৰিবই লাগিব। বাকী ধুনীয়া খাদ্য খুৱাইছে তুমি খোৱা সময়ত তোমালোক দুটালেহে মনত পৰি আছে। আৰু কিনো খোৱালে তোমাক? তোৰ চকুত কিবা সোমাইছে? মই চাই দিওঁ কি